1,00,000 মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিলে 9,000 টকা টয়লেটৰ বাবে। যদি আপুনি টয়লেটৰ বাবে আবেদন কৰিছিলে অতি শীঘ্ৰেই আপুনি চেক কৰি লৈ লওক আপোনাৰ একাউণ্টত টকাটো সোমাইছে নেকি। আপুনি কেনেকুৱাকৈ চেক কৰিব যদি আপুনি টকা নাপায় এতিয়া সম্পূৰ্ণকৈ চাই লওক। আপুনি এটা কাম কৰিব, আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। অপেন কৰি আপুনি চাৰ্চ কৰি দিব SBM এইখিনি লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত তলত আপুনি স্ক্ৰল কৰি দেখাব স্বচ্ছ ভাৰত মিছন .gov.in। জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াত এটা আপুনি অপশ্যন দেখা পাইছে তলত। আপুনি জাষ্ট এইখন অপশ্যনত ক্লিক কৰি দিব। চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL। জাষ্ট আপুনি এপ্লিকেশ্যন ফৰ IHSLত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱাকৈ আহিব। প্ৰথমতে কিন্তু আপোনাৰ লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ কাৰণে দেখা পাবি ইয়াতে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। বহাই দি দিয়াৰ পিছত দেখা পাবি ইয়াতে চেণ্ড OTP ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ফোনতে কোনো OTP আহিব আৰু আপুনি OTPটো ইয়াতে বহাই দি দিব। বহাই দি দিয়াৰ পিছত ওপৰত দেখা পাবি ইয়াতে কেপচাটো আপুনি তলৰ বক্সত বহাই দি দিব। বহাই দি দিয়াৰ পিছত তলত দেখা পাবি ইয়াতে সাইন ইন বুলি এটা অপশ্যন দেখা পাইছে। আপুনি সাইন ইন বটনত ক্লিক কৰি দি দিব। সম্পূৰ্ণকৈ দি দিয়াৰ পিছত যেতিয়া আপুনি সাইন ইনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাই যাব। এতিয়া চাওক ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াতে শ্ব' হৈ থাকিব। আপুনি ইয়াতে লেফ্ট সাইডত দেখা পাইছে ইয়াতে 3 লাইন, আপুনি 3 লাইনত ক্লিক কৰি দিব। ক্লিক কৰি দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে ভিউ এপ্লিকেশ্যন। আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক ইয়াতে সম্পূৰ্ণকৈ আপুনি ডিটেইলছটো আপুনি চেক কৰিব পাৰিব। ইয়াতে আপুনি কিমান তাৰিখত এপ্লিকেশ্যন কৰিছিলে, লগতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো দিয়া থাকিব। তাৰপিছত ৰিচিভ অন কিমান তাৰিখত আপুনি এপ্লাই কৰিছিলে, ইয়াতে ষ্টেটাছটো দেখা পাইছে এপ্লিকেশ্যন ৰিচিভ ইট। এতিয়া আপুনি কোনটোৰ ষ্টেটাছ চেক কৰিব আপোনাৰ একাউণ্টত টকাটো সোমাইছে নাই, তাৰ বাবে দেখা পাব ইয়াতে ট্ৰেক ষ্টেটাছ বুলি এটা অপশ্যন দেখা পাইছে। আপুনি জাষ্ট ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। যেতিয়া আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ আপোনাৰ ওচৰত অল ডিটেইলছ সহকাৰে এনেকুৱাকৈ আহিব। আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব সম্পূৰ্ণকৈ ইয়াত আপোনাৰ প্ৰথমতে ষ্টেটাছটো আপুনি চেক কৰক। চাওক ইয়াতে এপ্লিকেশ্যন ৰিচিভ ইট কিমান তাৰিখত আপুনি এপ্লিকেশ্যন কৰিছিলে। তাৰপিছত ইয়াতে আপুনি কেইটামান অপশ্যন দেখাব। এইকেইটা অপশ্যনটো প্ৰথমে আপোনালোকে চাই লওক। প্ৰথমটো হ'ল এইখন বক্স, তাৰপিছত এইখন বক্স, তাৰপিছত এইখন বক্স, তাৰপিছত এইখন বক্স, তাৰপিছত এইখন বক্স। ইয়াতে কেইটামান বক্স দিয়া আছে। যদি আপোনালোকৰ 2 নম্বৰ বক্সত আহিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাই গৈছে। হয় বন্ধু বান্ধৱীসকল, আপুনি অতি শীঘ্ৰেই চেক কৰক। যেনেকুৱাকৈ প্ৰচেছত দেখাইছোঁ এনেকুৱাকৈ প্ৰচেছত আপুনি চেক কৰক যে আপোনাৰ 2 নম্বৰ অপশ্যনত এনেকুৱাকৈ এইখন লাইনটো ইয়াতে আহিছে নেকি। যদি এনেকুৱাকৈ আহিছে তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাই গৈছে। আৰু যদি আপোনালোকৰ ইয়াতে এতিয়ালৈকে অহা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। তাৰপিছত আপোনাৰ 3 নম্বৰ অপশ্যন যেতিয়া আপুনি সম্পূৰ্ণকৈ টয়লেটটো বনোৱাৰ পিছত এইখিনি প্ৰচেছ কিন্তু কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে কেনেকুৱাকৈ আপুনি চেক কৰিব যে আচলতে আপোনাৰ টয়লেটৰ টকাটো সোমাইছে নে নাই। আপুনি এনেকুৱাকৈ বেংকত নোযোৱাকৈ চেক কৰিব পাৰিব। যদি ইয়াতে আহে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি সম্পূৰ্ণকৈ কনফাৰ্ম হ'ব যে আচলতে আপোনাৰ একাউণ্টৰ টয়লেটৰ টকাটো ট্ৰান্সফাৰ কৰা হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।